নমস্কাৰ বন্ধুসকল, মোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি যাবলৈ ওলাইছোঁ আজি এক বিশেষ দিহানাম অনুষ্ঠানলৈ। আৰু এইফালে আমাৰ সুৰজ দা আহি পাইছে। সুৰজ এই আমি গাঁও পালেহি। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো। আমি এতিয়া যাব লাগে, যাবৰ সময় হ'ল। এই আমাৰ কীবৰ্ডিষ্ট মৃগাংগদা ভাল কীবৰ্ড বজায়। এইবাৰ আমি ওলাই আহিলোঁ বাহিৰলৈ। বাহিৰত বহুত আন্ধাৰ হৈ আছে, এই আপোনালোকে দেখিছে। এইয়া আমি আহি পালোহি এতিয়া ভিনদেউহঁতৰ ঘৰ, ভিনদেউহঁতৰ দোকান। এইখন হৈছে আমাৰ ভিনদেউৰ দোকান। এতিয়া মই যাওঁ ভিতৰলৈ। ভিতৰত সিহঁতে ড্ৰেছ কৰি আছে। আমাৰ ভিনদেউ ধুনীয়া বজাই টোকাৰি। এতিয়া আমি আগবাঢ়িলোঁ নামলৈ, আৰু খন্তেক সময়ৰ পিছতে আমি নামৰ অনুষ্ঠান পামগৈ। এতিয়াৰ সময় হৈছে 7:30। আহি পালোহি আমি নামৰ সমাজ। এয়া আমাৰ সৰু ভিনদেউ আৰু এয়া আমাৰ ডাঙৰ ভিনদেউ। আপোনালোকে দেখিছে, পিন্ধি উৰি বহিছোঁ আমি নামত। ৰাতি বহুত হ'ল, নামৰো সামৰণি হ'ল। এয়া সুৰজ কাপোৰ সলাইছে, আৰু এইফালে আমাৰ ছাইডতে আছে এয়া, এইটো বিটু। বিটুৱে লাজ কৰিছে, লুকাইছে। এয়া আমাৰ বিটু। তাৰপিছতে আছে আমাৰ এইফালে ছাইডত দিয়া আপোনালোকে দেখিছে আমাৰ সৰু ভিনদেউ। এয়া আমাৰ সৰু ভিনদেউ।
বাহিৰৰ ভকতসকল কি কৰিছে এবাৰ চাওঁগৈ। এয়া চিৰঞ্জী ফুকন বহুত পৰ হ'ল, টোপনি ধৰিছে আমাৰ, চকুবোৰ সৰু সৰু হৈ গৈছে দেখিছে। এয়া চাওক আমাৰ ভিনদেউ বহি আছে, এইয়া কিবা এটা খাবলৈ বিচাৰিছে। এতিয়া এই ৰাতি 2-3 বাজিলে ক'ৰ পৰা আনি দিওঁ বাৰু। আমাৰ ভিনদেউৱে কিন্তু বৰ ধেমালি কৰে দেই বন্ধুসকল। আজিলৈ আমাৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে